চেনেল প্ৰণৱপৰিম এণ্টাৰটেইনমেণ্ট। তো আজি মানে আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু মানে গাইজ মানে এতিয়া মানে মই বাহিৰত ওলাই যাম মানে তো মই ঘৰত মাৰ পৰা 100 টকা খোজোঁ মানে গম পাইছে গাইজ। তো মায়ে কেনেকৈ ৰিয়েকশ্যন কৰে আপোনালোকে চাওকচোন এবাৰ। গাইজ মই এতিয়া মাৰ পৰা পইচা খোজোঁ মানে মই বাহিৰত ওলাই যাওঁ আৰু ৰিয়েকশ্যন চাওক মাৰ মানে। অ' মা মা অ' মা অ' মা মা অ' পইচা লাগে 100 টকা দেচোন মই বাহিৰত ওলাই যাওঁ ৰে। দে মোক পইচা। আৰে মই ওলাই যাওঁ অকণমান দে না মই কিয় আজি ভাত কমকৈ খাইছোঁ না অলপমান মোক বাহিৰত কিবা খাই আহোঁ দে। নাই মোৰ লগত পইচা নাই মই দিব নোৱাৰিম। দে 100 টকা দে। বেটা পইচা লাগে তাক। 100 টকা দে বা দে না। নাই মোৰ লগত পইচা নাই কিমান বা খুচুৰা আছে। তো মানে গাইজ মানে মাই মানে এতিয়া মানে পইচাটো মানে দিবই নোখোজে মানে 100 টকাটো মানে তো আৰু এতিয়া মাই কি ওলাব কৈছে চাওচোন কেই টকা দিয়ে মাই। A few minutes later. ল পইচা 20 টকা মই পইচা নাই আৰু। এ ৰাম 20 টকা দি কি হ'ব 20 টকা দি একোৱে নাপায় আজিকালি। এ ৰাম মোৰ কাৰণে পাণ লৈ আহিবি। আৰু 10 টকা মই ল'ম 10 টকাৰ দোকানতো পাণ আনিম। হে ভগৱান কি কথা কয় ৰে। নাই মোৰ লগত খুচুৰা নাই আৰু পইচা। তই কিয় এনেকুৱা কৰ। নাই মোৰ লগত খুচুৰা নাই পইচা। নালাগে 20 টকা 20 টকাৰ আজিকালি একোৱে নাপায় 20 টকাৰ আজিকালি। ল এইটোৱে ল তই এইটো ল'লে ল নল'লে নাই বেটা তই এইটো কামাই আনি দিয়া নাই বেটা মোক ল। मस्त जोक मारा रे ये हंस रे हलकट हंस তো মানে গাইছ এতিয়া উপায় নাই আৰু মাৰ পৰা 20 টকাটো ল'বই লাগিব আৰু। দে 20 টকাটো দে 20 টকাটো দে। বাপ ৰে বাপ 20 টকা দিব আৰু ইমান হাল্লা কৰ যাওঁ মই বাহিৰত লৈ যাওঁ অলপমান বাহিৰত লৈ যাওঁ মই আৰু মানে গাইছ এইটো মানে উপায় নাই মানে 20 টকাটো ল'বই লাগিব মোৰ লগত পইচাই নাই মানে মই বাহিৰত ওলাই যাওঁ অকণমান তো পইচা নাই 20 টকাটো 10 টকা খাব লাগিব 10 টকা আজি বচাব লাগিব আৰু ল' বাজেট शाबाश बेटा আৰু মানে গাইজ এই ল'ৰাটো আহি আছে ন এই ল'ৰাটোৰ মানে বয়স কম বহুত সৰু ল'ৰা কিন্তু বহুত ডাঙৰ দেখে। সমীৰ ৰণা ক'ত যাওঁ অলপ বজাৰ লৈ হা বজাৰলৈ কি খবৰ A few moments later. আৰু মানে গাইজ মই এতিয়া মানে দোকান আহি থাকোঁতে মানে মায়ে আৰু ফোন কৰিলে মানে মায়ে ফোন কৰি ক'লে যে তোৰ লগত যদি পইচা আছে চুপাৰী 50 আৰু পাণ লৈ আহিবি বুলি কৈছে। তো মায়ে 20 টকা দিছিলে তো মই কেনেকুৱা চুপাৰী লৈ যাওঁ চুপাৰী 50ৰ দাম 35 টকা মানে 35 আৰু পাণৰ দাম এক মুঠা 25 টকা বা আৰু নহ'লে বা 30 টকা লয় তো 20 টকাত এনেকুৱা কেনেকুৱা হ'ব। তো গাইজ উপায় নাই আৰু মোৰ নিজৰ পইচা দি লৈ যাম আৰু মানে গাইজ মই এতিয়া মানে দোকান আহি পাই গ'লোঁ মানে দোকানৰ পৰা এতিয়া মই চুপাৰী ল'ব লাগিব মানে চুপাৰী 50 ল'ব লাগিব মানে গাইজ মই এতিয়া মানে চুপাৰী লৈ ল'লোঁ মানে এইটো চুপাৰী 50 লৈ ল'লোঁ এতিয়া পাণ ল'ব লাগিব তো বলক আমাৰ লগত ভিডিঅ'টো চাই থাকক। আৰু মানে গাইজ মই মানে পাণ বিচাৰি মানে গাইজ মানে মই এই দোকানটোতহে পালোঁ মানে লাষ্টতকৈ মানে বহুত পাণ বিচাৰিলোঁ বহুত দোকান গ'লোঁ মানে গাইজ পাণে নাপালোঁ মানে গাইজ তো গাইজ এতিয়া এই দোকানতে পালোঁ তো কিন্তু মালিক নাই মানে গাইজ দোকানত মালিক নাই গাইজ মালিক আহি গ'ল দেখোন মালিক আহি গ'ল গাইজ মালিক আহি গ'ল। মানে চুপাৰী আৰু পাণটো লৈ মানে মোৰ পইচাটোৱে মানে উল্টা লাগি গ'ল মানে মায়ে দিছিলে মাত্ৰ 20 টকা কিন্তু মোৰ লগত এতিয়া 50 টকা গুচি গ'ল মানে মোৰ 30 টকা গুচি গ'ল বেছি কৰিয়ে গুচি গ'ল মানে গাইজ তো মানে কি কৰিব আৰু উপায় নাই আৰু। মই এতিয়া মানে ঘৰ আহি পাই গ'লোঁ মানে ঘৰত আহিলোঁ আৰু এতিয়া উল্টা লাগি গ'ল মোৰ 30 টকা উল্টা লাগি গ'ল। মা এইটো তোৰ চুপাৰী আৰু পাণ ল তই 20 টকা দিবি আৰু ফোন কৰি কবি আৰু চুপাৰী আনিব লাগে উল্টাই লাগি গ'ল মোৰ 30 টকা। গাইজ মই মানে আপোনালোকক আজি মাৰ ৰিয়েকশ্যনটো দেখাবলৈ গৈ মানে মোৰ উল্টাই লাগি গ'ল 30 টকা উল্টা লাগি গ'ল তো মানে আজি এনেকুৱাই হৈ গ'ল আৰু উল্টা হৈ গ'ল আৰু মোৰ তো যদি আপোনালোকক ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আজিলৈ বাই বাই।